নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগীকৈ যুগত কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটো হৈছে 34 নম্বৰ খণ্ড আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব বুলি আশা থাকিল আজি প্ৰথম প্ৰশ্নটো হৈছে হুইচ সোসাইটি ওয়াজ ফাউণ্ডেড বাই গোপাল কৃষ্ণ গোখলে কোনটো সমাজ প্ৰতিষ্ঠা কৰিছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ইণ্ডিয়া সোসাইটিৰ সেৱক বন্ধুসকল গোপাল কৃষ্ণ গোখলে প্ৰতিষ্ঠা কৰা সমাজটোৰ নাম আছিল ইণ্ডিয়া সোসাইটিৰ সেৱক নেক্সট কোৱেশ্চন হোৱাট ইজ দা স্ট্যাটাস অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি 1942 অৰ্থাৎ 1942 চনত ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠা হৈছিল Next question AIDC stand for AIDC ৰ সম্পূৰ্ণ ৰূপটো কি অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন বন্ধুসকল AIDC ৰ সম্পূৰ্ণ ৰূপটো হৈছে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন Next question Swaraj Party was formed after the failure of which movement কোনটো আন্দোলনৰ বিফলতাৰ পিছত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি নন কোঅপাৰেচন মুভমেন্ট অৰ্থাৎ অসহযোগ আন্দোলন বন্ধুসকল অসহযোগ আন্দোলনৰ বিফলতাৰ পিছত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন হুৱেৰ ইন আসাম ইজ দা পেডি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড অসমৰ ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ তিতাবৰ বন্ধুসকল অসমৰ ধান গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত নেক্সট কোৱেশ্চন হু সেড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই এইটো লমেই ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ বাল গংগাধৰ তিলক বন্ধুসকল বাল গংগাধৰ তিলকে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু এইটো মই লমেই নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা স্মলেষ্ট বুক ৰাইটেন বাই শ্ৰীমন্ত শংকৰদেৱে বিৰচিত আটাইতকৈ সৰু পুথিখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি গুণমালা বন্ধুসকল শংকৰদেৱ বিৰচিত আটাইতকৈ সৰু পুথিখনৰ নাম হৈছে গুণমালা Next question whose reign has been called the golden age of Mughal কাৰ ৰাজত্বকালক মোগলৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ শাহজাহান বন্ধুসকল শাহজাহানৰ ৰাজত্বকালক মোগল যুগৰ সোণালী যুগ বুলি কোৱা হৈছে নেক্সট কোৱেশ্চন নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসম দেৱজিৎ চাংমাই হৈছে এগৰাকী অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি শব্দযন্ত্ৰী বন্ধুসকল ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই এগৰাকী শব্দযন্ত্ৰী নেক্সট কোৱেশ্চন হু এবলিশ্ড দ্য চিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট অফ বেংগল বংগত দ্বৈত চৰকাৰৰ ব্যৱস্থা কোনে বিলুপ্ত কৰিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ৱাৰেন হেষ্টিংছ বন্ধুসকল বংগত দ্বৈত চৰকাৰৰ ব্যৱস্থা বিলুপ্তি কৰিছিল ৱাৰেন হেষ্টিংছে Next question who built the ধুদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ গদাধৰ সিংহ বন্ধুসকল ধুদৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন মাউণ্ট মেৰাপি ইজ লোকেটেড অন হুইচ ওৱান অফ দ্য আইলেণ্ড মাউণ্ট মেৰাপি কোনটো দ্বীপত অৱস্থিত অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ জাভা বন্ধুসকল মাউণ্ট মেৰাপি জাভা দ্বীপত অৱস্থিত নেক্সট কোৱেশ্চন দ্য ৱৰ্ল্ডছ হাইয়েষ্ট গ্ৰাউণ্ড বেছড টেলিস্কোপিক অবজাৰভেটৰী ইজ লোকেটেড ইন বিশ্বৰ সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ভাৰত বন্ধুসকল বিশ্বৰ সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ভাৰতত অৱস্থিত
নেক্সট কুৱেশ্যন নেম দ্য প্ৰাইম মিনিষ্টাৰ হু লঞ্চড দ্য প্ৰধানমন্ত্ৰী জন ধন যোজনা প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নৰেন্দ্ৰ মোদী বন্ধুসকল জনধন যোজনা আৰম্ভ কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে নৰেন্দ্ৰ মোদী নেক্সট কুৱেশ্যন হু ৱাজ দ্য পাৰ্চন সেড টু বি এন ইকনমিক এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দি আহোম ৰিজেন আহোমৰ ৰাজত্বকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোমাই তামুলী বৰবৰুৱা বন্ধুসকল আহোমৰ শাসনকালত মোমাই তামুলী বৰবৰুৱাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল নেক্সট কুৱেশ্যন হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি ভাৰতীয় পুৰাতত্বৰ জনক হিচাপে কাক গণ্য কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আলেকজেণ্ডাৰ কেনিংহাম বন্ধুসকল আলেকজেণ্ডাৰ কেনিংহামক ভাৰতীয় পুৰাতত্বৰ জনক হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন দ্য ৰিভাৰ গংগা অৰিজিনেটেড ফ্ৰম হুইচ ষ্টেট অফ ইণ্ডিয়া গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰাখণ্ড বন্ধুসকল গংগা নদী ভাৰতবৰ্ষৰ উত্তৰাখণ্ড ৰাজ্যৰ পৰা উৎপত্তি হৈছে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং পাৰ্চনছ হেজ ৰাইটেন দ্য বুক হিন্দ স্বৰাজ নিম্নলিখিত কোনজন ব্যক্তিয়ে হিন্দ স্বৰাজ কিতাপখন লিখিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাত্মা গান্ধী বন্ধুসকল হিন্দ স্বৰাজ নামৰ গ্ৰন্থখন মহাত্মা গান্ধীয়ে ৰচনা কৰিছে নেক্সট কুৱেশ্যন ক্ৰিপছ মিছন কেম টু ইণ্ডিয়া ইন কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1942 বন্ধুসকল ক্ৰিপছ মিছন 1942 চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট পুৰাণ নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি পুৰাণ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৎস্য পুৰাণ বন্ধুসকল মৎস্য পুৰাণখন হৈছে আটাইতকৈ পুৰণি পুৰাণ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ বন্ধুসকল ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যন ইউনাইটেড নেশ্যনছ ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24 অক্টোবৰ বন্ধুসকল 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপল ইজ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰটো হ'ল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেং বন্ধুসকল কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰটোৰ নাম হৈছে চেং নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া দ্য পোষ্টেজ ষ্টেম্প ৱাজ ইণ্ট্ৰডিউচড ডিউৰিং দ্য ৰিজেন অফ হুইচ গভৰ্ণৰ জেনেৰেল ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লৰ্ড ডেলহাউচি বন্ধুসকল লৰ্ড ডেলহাউচিৰ সময়ত ভাৰতত ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় শাক পাচলি গৱেষণা প্ৰতিষ্ঠান কোন ঠাইত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাৰাণসী বন্ধুসকল ভাৰতীয় শাক পাচলি গৱেষণা প্ৰতিষ্ঠানটো বাৰাণসীত অৱস্থিত নেক্সট কুৱেশ্যন হোলী ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ সত্ৰ হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৰপেটা বন্ধুসকল হোলী বৰপেটা সত্ৰৰ প্ৰধান উৎসৱ নেক্সট কুৱেশ্যন গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উত্তল দাপোন বন্ধুসকল গাড়ীৰ পাছফালে চাবলৈ ব্যৱহাৰ কৰা দাপোনবিধৰ নাম হৈছে উত্তল দাপোন নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ বন্ধুসকল স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক প্ৰথমে ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেডাম ভিকাজী কামা বন্ধুসকল মেডাম ভিকাজী কামাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি জনা যায় নেক্সট কুৱেশ্যন অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা বন্ধুসকল অসম সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা বন্ধুসকল আজি ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ